আৰে মৌ বিহুৰ নামত এটা সেক্সুৱেল কন্টেন্ট বনাবা নেকি ৰ'ব দেই ভিডিঅ'টো কাটি নিদিব আজি বেলেগ এটা ভিডিঅ'ৰ মাজলৈ আহিছোঁ মৌ বিহু মই বনাম বুলি ভাবি আছিলোঁ মৌ বিহু ভিডিঅ'টো কাটি নিদিব আপোনালোকে স্কিপ নকৰিব মৌ বিহুৰ কথাখিনি চাওক শুনক আৰু এনেকুৱা খং মোৰো উঠি আছে মৌ বিহুৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ মই মেইন কথাটো হ'ল সৃজনী ভাষ্য মহন্ত মানে গোটেইখিনি কৰিছে এইটো সমাজৰ কাৰণে বহুত বেয়া হৈছে বাৰ্তা সমাজৰ বহু বেয়া বাৰ্তা হৈছে মৌ বিহুৰ নাম দিছা তাত বিহু উঠিব লাগিছিল মৌ বিহু কৰিছা মৌৰ দৰে মিঠা বিহু স্থাপন মৌৰ দৰে মিঠা বিহু এটা উপস্থাপন কৰিব লাগিছিল যে সমাজে এনেকুৱা এটা বাৰ্তা পাব লাগিছিল যে মৌ বিহু ইয়েছ বিহু যদি আমাৰ ভাৰতৰ চুকে কোণে থকা ৰাজ্যকেইখন মানে সকলো ৰাজ্যৰ পৰা চাৰ্চ কৰে বিহু তাত যদি কেতিয়াবা মৌ বিহু ওলাই যায় লিষ্টত চাৰ্চত তেতিয়াহ'লে খুব দুখৰ কথা এইটো সহজতে অতি সোনকালে মুছি দিয়ক কথাখিনি পিছলৈ নাযায় মই যদি কোনোবাই মোৰ ভিডিঅ'টো বহুত ডাঙৰ কিছুমান আমাৰ পলিটিচিয়ানৰ লগত জড়িত থকা বা আমাৰ চৰকাৰৰ লগত জড়িত থকা মানুহ আছে সিহঁতে চাই মই এইটো সিহঁতক ৰিকুৱেষ্ট কৰিছোঁ যে মৌ বিহু আমাৰ সমাজখনক বহুতো বেয়া এটা মানে কি এনেকুৱা বুজাইছে বহুত বেয়া এটা মানে সেক্সুৱেল কিবাত মই কোলাকৈ কৈ দিছোঁ সেক্সুৱেল কিবা এটাত গৈ আছে য'ত নেকি যৌনতাৰ তৃপ্তিৰ কিবা এটা মানে তাত সোমাই দিছে তো এইবিলাক বহুত বেয়া কথা বিহু মানে ইমান আমাৰ বেয়া বস্তু নহয় তো মৌ বিহুত সিহঁতৰ কনচেপ্টটোলৈ এই মহন্ত কনচেপ্টটোলৈ যিটো আনিছে সৃজনী নে কি নামটো ইমান মোৰ মনত নাই যিটো কনচেপ্ট আনিছে তেওঁৰ মাথাত থকা কনচেপ্টটো সেইটো মই ভাল পোৱা নাই সেইটো মই সম্পূৰ্ণভাৱে মই এই ক'বলগীয়া মাজেৰে মই এইটোৰ কাৰণে কৈছোঁ সেইটো বৰ্জন কৰিবলগীয়া বস্তু সেইটো ইগনোৰ কৰিবলগীয়া বস্তু সেইটোত আচলতে ইউটিউবত গৈ ৰিপৰ্ট মাৰিবলগীয়া বস্তু কাৰণ কি এনেকুৱা বেয়া বস্তু এটা বিহুৰ জৰিয়তে দেখাইছে ঠিক আছে গান গাইছা গানটোত বেলেগ তাত ভিডিঅ' তাত এডিটিং যি গতিকে কৰিঅ'গ্ৰাফাৰ সকলোখিনি আছা তুমি যদি তোমাৰ মাথা যদি সেইটো কৰিছা তুমি ভালকৈ বনাই দিয়া তাত বিহু উপস্থাপন কৰা ভাল নজনা মানুহে যেতিয়া বেলেগ ষ্টেটৰ মানুহে বিহু বুলি চাৰ্চ কৰে সেইবিলাক দেখিলে এনেকৈ ভাবিব নালাগে বিহু এইটোৱে নেকি বিহু মৌ বিহু বিহু মানে এনেকুৱা সেক্সুৱেল এনেকুৱা 18+ হয় এইবিলাক বিহু এনেকুৱা লিলে যিটো মৌ তাত পেলাইছা মৌৰে যিটো বৈ যায় একেবাৰে অসভ্যবিলাক চাব নোৱাৰি মোৰ এনেকুৱা বেয়া খং উঠিছে এইজনীক লগি এনেকুৱা ভিডিঅ' যদি বনোৱা বিহু শব্দটো কাটি দিয়ে তাৰ পৰা আৰু বিহু যদি এনেকুৱা মৌ বিহু বনাইছা মৌৰ দৰে বিহু উপস্থাপন মৌৰ দৰে বিহু প্ৰস্তুত কৰা যিটো মানুহে বিহু চিৰদিনৰ কাৰণে ৰৈ যায় বিহু লগতে মৌ বিহু ইমান ধুনীয়া বনাইছে যাতে মানুহে চাব পৰা হয় আৰে মৌ বিহুৰ নামত এটা সেক্সুৱেল কন্টেন্ট বনাবা নেকি এনেকুৱা সেক্সুৱেল এটা যৌনতা থকা এনেকুৱা এটা মানুহে যাতে হিয়ৰি যে বা এইটো মানুহে বা বুলি ক'ব নালাগে বিহুৰ ইমান বিহুটোক লৈ আমাৰ ইমান বদনাম হ'ব নেকি যে মানুহে যদি এনেকৈ বা কি বনাইছে মানে আমি অপমান হৈ আছোঁ এইবিলাক বনোৱাৰ পিছত মৌ বিহু তোমালোকে বনাইছা মৌ বিহু তোমালোকে স্ক্ৰীন প্লে কৰিছা তোমালোকে ডিৰেকশ্যন কৰিছা মৌ বিহু কিন্তু অপমান অসমীয়া হৈছোঁ আজি বহুত অসমীয়াই তাত গৈ কমেণ্ট কৰিছে লাজ পাইছে মানে এনেকৈ মই আজি যেনেকৈ খুলি গৈছোঁ খুলি ক'ব নোৱাৰেতো সিহঁতে লিখিছে কমেণ্টত দিছে ইউটিউবৰ তলত লিখিছে কাৰণ সকলোৱে ভিডিঅ' বনাব নাই মই বনাইছোঁ মই মুখখন দেখাব পাৰিছোঁ ভিডিঅ' বনাইছোঁ ভিডিঅ'ৰ মাজেৰে প্ৰকাশ কৰিছোঁ কিন্তু কিছুমান কথা লিখিলে প্ৰকাশ হৈ নাযায় মৌ বিহুৰ এনেকুৱা এটা ইউটিউব চাৰ্চ কৰিলে আপোনালোকে পাব মই এতিয়া যদি চাৰ্চ কৰিব দিওঁ সিহঁতেহে প্ৰফিট যদি এইটো কিবা কাৰণত বেন নহয় এইটোতো বেন হ'বলগীয়া ভিডিঅ' এইটো বিহু কোনোদিনে আজিলৈকে ইমান বছৰ হ'ল আমি 30টা বছৰ পাৰ কৰি আজি ইমান বয়সত ভৰি দিছোঁ বিহু আমি সেনেকুৱা দেখা নাছিলোঁ যে বিহু মৌ বিহু এটা সম্পূৰ্ণ সভ্যতাত থকা বস্তু আমাৰ সেউজীয়া আমাৰ পৃথিৱীৰ আমাৰ ধাৰা আমাৰ কি বুলি ক'ম সমাজ ব্যৱস্থাপনাত যিখিনি বস্তু আমি সম্পূৰ্ণ শুদ্ধকৈ চলা শুদ্ধ পথত থকা বা মানে যি ভাষা নেমৰ ক'লে বিহু মানে আমাৰ ইয়াত থাকে গতিকে সেই বস্তুটো যিটো এটা মানে সম্পূৰ্ণ যৌনতাত লৈ গৈছে সেইটো বহুত মই কি ক'ম বহুত এইটো গৰিহণাৰ পাত্ৰ এনেকুৱা কৰিব নাপায় অতি সোনকালে যদি ভিডিঅ'টো মোৰ চাই আছে বা চাইছা কিবা কাৰণত ডাইৰেক্টৰ বাইদেউ এইটো কিবা বিহু নামটো গুচোৱা নহ'লে ডাইৰেক্ট এইটো বন্ধ কৰি দিয়া ইউটিউবৰ পৰা কাৰণ সমাজখন তোমালোকে জনা বুজা ডিৰেক্টৰ এটা হ'ব পাৰিছে জনা বুজাই হয়
কাৰণ ইমানটো নজনা ইমানটো মূৰ্খ নহয় যে সমাজখনক বিপদে চলে নিজৰ মগজুত সৃষ্টি কৰা বস্তু এটা কণ্টেণ্ট এটা ভিডিঅ' মৌ বিহু বনাই দিব নোৱাৰাতো মৌ বিহু বনোৱাৰ লগে লগে মৌ বিহুৰ লগত কি বস্তু জড়িত হৈ আছে মৌ বিহুৰ লগত এইটো বস্তু জড়িত হৈ আছে তাত নৱপ্ৰজন্মই কেনেকৈ যাব নৱপ্ৰজন্মৰ লগত সমাজে কি নৱপ্ৰজন্মৰ কথা বাদ দিয়ক সমাজক বিহুৰ আমাৰ এই পথ দেখুৱাব নেকি এই বিহু মৌ বিহুৰ জৰিয়তে সেইটো কিবা বিহু নেকি মৌ বিহু তাত যিটো মৌ ঢালি দিছে মৌৰ পৰা যে জিভা দিবা এনেকৈ পকাই জিভা দিবা এনেকৈ পকাই খাব ধৰিছে তাৰপিছত 4জন মানে মহিলাক এনেকৈ উপস্থাপন কৰিছে এনেকৈ দেখুৱাব খুজিছা মহিলাবিলাক ইমান বেয়া নেকি সমাজত মাইকী সমাজত ছোৱালী এনেকুৱা বেয়া নেকি যে যিজন ল'ৰা দেখায় তাতে ভংগী দেখায় অংগী ভংগী দেখায় মানে এট্ৰেকশ্যন কৰি সেইটোৰ পৰা হৈ ল'ব লাগে সেইটোক লৈ ল'ব লাগে ল'ৰাটোক সেনেকুৱা নেকি মহিলাবিলাক তো এই বিহুটোৰ জৰিয়তে মহিলাখিনিকো মানে যিটো সমাজৰ আমাৰ ছোৱালী সমাজৰ বোৱাৰী এইসকলকো বেয়া এটা দেখুৱাইছে তেওঁ কাৰণ আজিলৈকে মই ইমান বেয়া ছোৱালী বা মহিলা দেখা নাই তেওঁ যিমান দেখুৱাইছে এনেকুৱা বিহুত গৈ আমাৰ কোনোবাই লাইন দি কোনোবাই তেওঁৰ লগত শুৱা দেখুওৱা নাই তেওঁ শুইছে 4জন ল'ৰা ইয়াতে এজন মাংস বেপাৰী এজন পুলিচ সকলো লাইন মাৰি দিলে এনেকৈ যদি ভিডিঅ'টো চাই এনেকৈ 4জন 5জন কিবা দেখুৱাই শুইছে বাগৰ দিছে মানে এনেকুৱা কথা নেকি মৌ বিহু এইটো আমাৰ কাৰণে বিৰাট লজ্জিত এটা বস্তু বনাইছে এইটো আমাৰ কাৰণে নহয় আমাৰ অসমীয়া সভ্যতাত আমাৰ হিন্দু সভ্যতাত হওক অসমীয়া সভ্যতাত হওক আমাৰ কাৰণে এইবিলাক বস্তু নহয় এইবিলাক বস্তু আমাৰ আগৰ পৰা আমাৰ পূৰ্বজৰ পৰা এনেকুৱা কেতিয়াও আমি শুনা নাছিলোঁ এতিয়া যিটো বনাইছে যিটোৰ আমি যদি এতিয়া নিজকে আমিবোৰে যদি এতিয়া এই যুগত বৰ্তমান আমিবোৰে যদি কণ্ট্ৰল এইবিলাক নকৰোঁ আমাৰ পিছৰ প্ৰজন্মই সম্পূৰ্ণ বিহু বুলি ক'লে উলংগ বুলি ভাবিব বিহু মানে এই উলংগ ভিডিঅ'বিলাক বনাইছে ন চ' এইটোৰ কাৰণে তেনেকুৱা ভিডিঅ' বেন হ'ব লাগে মই এতিয়া সম্পূৰ্ণভাৱে এটা কথা ক'ব বিচাৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ বিহু যিসকলে বনায় বিহু হ'ব লাগে এইবিলাক তাত সেক্সুৱেল টাইপৰ বস্তু আহিব নালাগে কাৰণ বিহুত আজি আপোনালোকে কিবা এটা ভাইৰেল হোৱাৰ কাৰণে তাত সেক্সুৱেল সোমাব বিচাৰিছে তাত লতিঘটি কৰিব বিচাৰিছে কিন্তু যদি নিজেও জানে বিহু কোনোদিনে এনেকুৱাকৈ শিকা নাছিল বা দেখা নাছিল বিহু এতিয়া যে ষ্টেজ প্ৰগ্ৰাম কৰে সেইটোৱে বিহু নহয় অৰিজিনেল বিহুটো হ'ল গছৰ তলত বিহু ঢোল বজাই নাচনি একেলগে গাঁৱৰে হওক বা কাষৰে হওক বা ওচৰে হওক বা কোনোবা দূৰৰ গাঁৱৰে হওক মাতি আনি ঢোল বজাই বিহু মাৰিম আমি অলা বিহু বজাম আমি আজি গছৰ তললৈ গ'ল এনেকুৱা আগৰ দিনৰ পূৰ্বপুৰুষৰ এইবিলাক নিয়ম চলি আহিছে অসমীয়া হিচাপে আমি সেইখিনিলৈ গৌৰৱ কৰোঁ আজি যিখিনি আমি মৌ বিহুৰ জৰিয়তে পালোঁ মানে যদি দেখে মানে সাংঘাতিক খং উঠি যাব মই এতিয়া বেছি নকওঁ এইবিলাক মৌ বিহুটোত পাৰিলে এইবিলাক ভিডিঅ' মইতো চোৱাই নাই মই সেইদিনা মই এই গোটেই সম্পূৰ্ণ ফেচবুকত কিবাহত আহি থাকে কাৰণে চালোঁ মই কিনো বিবাদ হৈছে সেইটোৰ কাৰণে ভিডিঅ'টো মই বনালোঁ গতিকে ডাইৰেক্টৰ বাইদেউক কৈছোঁ মই দ্বিতীয়বাৰ এনেকুৱা বস্তু নবনাবই বিহুক লৈ আৰু বেলেগেও যাতে নবনায় আৰু বিহুটো ইউটিউবৰ পৰা আপুনি পাৰিলে বিহু নাম আঁতৰাওক নহ'লে সেইটো ডিলিট কৰক চাবলৈ বেয়া হৈছে শুনিবলৈ বেয়া হৈছে আপোনাৰ কাৰণে আপুনি যিখিনি স্ক্ৰীন প্লে দেখুৱাইছে আপুনি যিখিনি ডিৰেকশ্যন কৰিছে সম্পূৰ্ণ আপোনাৰ নিজৰ মাইণ্ডছেট হয় গতিকে আপুনি গায়কো আপুনিয়ে হয় গতিকে মই আপোনাক ইমান অনুৰোধ কৰিব লগা নাই গোটেই সমাজে জ্বলি আছে গতিকে পিছলৈ কিবা হোৱাতকৈ এতিয়াই বন্ধ কৰক আপোনাৰ ভিডিঅ' গতিকে এইটো ভিডিঅ' বন্ধুসকল এইটো ভিডিঅ' মোৰ সমাজত অলপ পঠিয়াই দিয়ক যাতে মানুহে বুজে আৰু ভৱিষ্যতে যাতে আমাৰ বিহুবোৰ ইমান অপমান নহয় আমাৰ বিহুবোৰ যাতে সুসন্মান আগৰ যেনেকৈ সন্মানত বিহু আছিল এনেকুৱাই বিহু হৈ থাকে গতিকে আকৌ পিছলৈ এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ জৰিয়তে পাব গতিকে মই বৰ্তমানলৈ আহিছোঁ ধন্যবাদ